নমস্কাৰ, জোনালী ব্লকৰ অন্য এটা ভিডিঅ'লৈ সকলো ইউটিউবৰ মোৰ বন্ধু বান্ধৱীকে স্বাগতম জনালোঁ। মই গৈছিলোঁ মোৰ মাৰ ঘৰখনলৈ মঙলদৈলৈ, আৰু আমাৰ ঘৰত বিশেষকৈ আয়োজন কৰা হৈছিলে ভাগৱতৰ। বহুদিনৰ পৰা মা আৰু দাদাহঁতে ভাবি থৈছিলে ভাগৱত পাঠ কৰিম বুলি, আৰু সেই মৰ্মেই আমি আমন্ত্ৰণ জনাই আনিছিলোঁ পুৰন্দৰ হাজৰিকাদেৱক, আৰু তেওঁৰ হতুৱাই আমাৰ ঘৰখনত ভাগৱত পঢ়োৱা হ'ল। আৰু এয়া ভাগৱতৰ অকণমান আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সকলোৱে মোৰ এই ভিডিঅ'টো চাব, আৰু চাই যদি ভাল পায় সকলোৱে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া হৈছে আৰম্ভণি ভাগৱতৰ প্ৰথম এয়া নাম কীৰ্তন আৰম্ভ কৰিছে, আৰু এয়া নাম কীৰ্তনৰ শেষতেই আমাৰ আমন্ত্ৰিত পুৰন্দৰ হাজৰিকাদেৱে ভাগৱত পাঠ কৰিব, আৰু সকলোৱে ভিডিঅ'টো চাব। সৰুৰে পৰাই তেওঁক পাই আহিছোঁ, আৰু তেওঁ আমাক আগবঢ়াই লৈ গৈছিলে প্ৰতিটো ক্ষেত্ৰতেই। আমাক ঘোষা পাঠেই হওক, ভাগৱত পাঠেই হওক, পালনামেই হওক, সকলোতে আগবতৰীয়াকৈ আমাক লৈ গৈছিলে, আৰু কোনো অনুষ্ঠান আমিও বাদ দিয়া নাছিলোঁ। সকলোতে গৈছিলোঁ, সকলো ফুৰিছিলোঁ, আৰু অতিকৈ ভাল লগা এই মুহূৰ্তবিলাক আছিলে। আজি আপোনালোকৰ ওচৰলৈও মই এই অকণমান এইটো মুহূৰ্ত লৈ আহিছোঁ। সকলোৱে অকণমান চাবচোন। এয়া তেওঁক আদৰণি জনোৱা হ'ল ভাগৱত পাঠ কৰিবলৈ। মোৰ দাদা বৌয়ে আগবঢ়ালে তেওঁক এখন গামোচা আৰু চেলেঙেৰে, আৰু তেওঁ এতিয়া নাম কীৰ্তন শেষ হ'ল, শৰাই আগবঢ়োৱা হ'ল, আৰু তেওঁ এতিয়া ভাগৱত আৰম্ভ কৰিব। শুনি যাওকচোন কেনেদৰে তেওঁ ভাগৱত পঢ়ে। প্ৰায়ভাগেই চাগে তেওঁ ভাগৱত পাঠ কৰা মোবাইলত চাই, ইউটিউব চেনেলত সকলোৱে দেখা পায়। তেওঁৰ নিজাকৈ ইউটিউব চেনেল নাই। কোনোবাই যেতিয়া আমন্ত্ৰিত কৰে তেওঁলোকে তেওঁৰ এই ভাগৱতৰ কিছু মুহূৰ্ত আগবঢ়ায়। হয়তো বহুতেই তেওঁক চিনি পায়, তেওঁ ভাগৱত পঢ়া তেওঁ শুনিছে সকলোৱে। সেয়ে আমাৰ ঘৰত কেনেদৰে পঢ়িছে সেই অকণমান আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। চাই যাওক, আৰু লগতে শুনি যাওক তেওঁ কেনেদৰে ভাগৱত আমাৰ ঘৰখনত পঢ়ে। এই কথাবিলাক সুখদেৱে ডেকা মানুহক কৈ আছে, যুৱক যুৱতীক কৈ আছে। আমাৰ লাভ হ'ব, আমি ক'ব পাৰিমগৈ, কিন্তু সিহঁতে স্বাৰ্থত কোৱা বুলি ক'ব, ভাগৱতে কোৱা বুলি নকয়। আমি যিহেতু নাম ধৰ্ম সমাজৰ আছিলোঁ ঘৰত, সেয়ে নাম ধৰ্ম সমাজৰ আমাৰ এই শাখাৰ সকলো ভকতেই ইয়াত ভকত আৰু আই মাতৃ সকলো উপস্থিত হৈছে। সকলোৱে ভাগৱতলৈ বুলি আমাৰ ঘৰলৈ আহিছে, আৰু চাওকচোন কিমান ধুনীয়াকৈ তেওঁলোকে এটা শান্তিৰ পৰিৱেশত ভাগৱত শুনি গৈছে। ইমানে মাৰ্জিত কিহৰ বলত জানে? ভাগৱত শ্ৰৱণ কীৰ্তনৰ। আহিব নোৱাৰে বেলেগ কথা, কিন্তু তেওঁলোক BA পঢ়ালৈকে MA পঢ়ালৈকে আহি আছিল মাক দেউতাকৰ লগত। তাৰ মহিমাটো তেওঁলোকৰ জীৱনত নিয়মবিলাক বহুতেই বেলেগ এইফালতকৈ, কাৰণ আমাৰ তাত ভাগৱত পঢ়া সময়ত কোনো চাহ তামোল চেধা এইবিলাকৰ প্ৰয়োজন নাথাকে, আৰু ঘৰৰ পৰাও এইবিলাক নিদিয়ে, আৰু ভকতেও সেইবিলাক নাখায়। তেওঁলোকে আহিয়েই হাত ধুই এটা জনায়, আৰু লগে লগে চাহ খুওৱা হয়, চাহ তামোল,
আৰু খোৱা হোৱাৰ পিছতেই তেওঁলোকক এনেদৰে আসন গ্ৰহণ কৰিবলৈ কোৱা হয়। আৰু যেতিয়ালৈকে তেওঁলোকে ভাগৱত শেষ নকৰে তেতিয়ালৈকে তেওঁলোকে চাহ তামোল বা অন্য একো নাখায়। যেতিয়া শেষ হ'ব তাৰপিছতেই মাহ প্ৰসাদ খাব আৰু মহাপ্ৰসাদৰ আয়োজন কৰা হৈছে আৰু তেওঁলোকে মহাপ্ৰসাদো খাব। গতিকে আমাৰ মঙলদৈৰ ফালৰ এনেকুৱা এটা পৰিৱেশ মই সৰুৰে পৰাই পাই আহিছোঁ আৰু ইয়াত যিহেতু সেইটো পৰিৱেশ মই এতিয়ালৈকে নাই পোৱা। ভাগৱত শুনিবলৈ মন যায়, বহুতেই যাবলৈ মন যায়, কিন্তু ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ। তথাপি ভাল লাগে। ভাগৱত বুলি ক'লে সকলোৰে এটা মনত এটা শান্তি আহে। তো চাই যাওক, এয়া মহাপ্ৰসাদৰ কাৰণে যিহেতু ভাতৰ আয়োজন কৰা হৈছে, সেয়ে এয়া তৰকাৰী কটা হৈছে। সকলোৱে লগ লাগি এনেদৰে খাৰধি পাচলি কৰিছে, সকলোৱে কাটিছে। আৰু এইফালে লোক দুজনে ভাত বনাই আছে। আইটেম 4-5টামান হ'ব, সেয়ে তেওঁলোকে আহিয়েই ভাত বনাবলৈ আৰম্ভ কৰিছে। দালি আৰু মিক্স চব্জি এখন, দালি আৰু পনীৰৰ তৰকাৰী আৰু আলু ভাজি, খাৰ মানে কি আৰু পচলা, ৰঙালাও খাৰৰ ভাজি, এনেদৰে 5-6টামান আইটেম কৰা হৈছিলে। আৰু এনেদৰে এয়া মই চাহ দি আছোঁ ভকতসকলক। চাহৰ লগত আছিলে ক্ষীৰ আৰু বুনিয়া। আমাৰ চাহৰ লগত ভাগৱত আজি আমাৰ বহু ভকতৰ আলয় আঁচনি বিদায় বিপত্তিৰ সীমা নোহোৱা হৈছে। এনেদৰে চাহৰ কিয় জানে? কৰা আমাৰ হৈছিলে। নিজৰ দোষৰ কাৰণে কোনো বিচাৰ নাই, আৰু কোনো বিচাৰ নাই। পুৰণ আমি যি পাইছো তাকে খাইছো, যোনে মাতিছে তাতে গৈছো, দাদা বুলিয়েই জানো। যি সংগ তাতেই মিলি গৈছো। পৰা আমি কৈ আহিছোঁ, তেওঁক সন্মান কৰি আহিছোঁ দাদা বুলি। আৰু সেয়ে তেওঁক আমি বহুতেই সন্মান কৰোঁ, বহুতেই ভাল পাওঁ। তেওঁ য'তেই আমাক সৰুৰে পৰা লগ লৈছিলে আমি তাতেই গৈছিলোঁ আৰু সকলোতে তেওঁ আমাক আগবঢ়াই দিছিলে। সেয়ে তেওঁক খুবেই ভাল লাগে। আৰু এতিয়াও ইটো মোৰ সংশয় চেদি ৰূপী সংসাৰী মানে এনেকুৱা পৰিৱেশত কিছুমান ভাল লগা স্মৃতিবিলাক লৈ আহোঁ আৰু আপোনালোকৰ ওচৰত চাব ভিডিঅ'টো। আৰু যদি ভাল পায় কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম। ভাগৱতৰ শেষত এনেদৰে অকণমান নাম কীৰ্তন কৰা হয় আৰু নাম আগবঢ়ালে, নাম
দক্ষিণে যাত্রার দৌল পুরুষে নির্মিলা বলো হয় নে সপ্তবৈকুণ্ঠ রসিনা আগে আৰু এয়া নাম গায়ো শেষ হ'ল। শেষৰ সেৱা তেওঁ আগবঢ়ালে, আমি সেৱা লৈ উঠিলোঁ। সকলোবিলাক ভিডিঅ' কৰা নহ'লে তাৰ মাজে মাজে অকণমান ভিডিঅ' কৰিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। এয়া মাহ প্ৰসাদ বিতৰণ কৰিলে, সকলোৱে এনেদৰে মাহ প্ৰসাদ খাইছে। এয়া মাহ প্ৰসাদ ময়ো এনেদৰে হাতত তুলি লৈ খাইছোঁ। আৰু মাহ প্ৰসাদ খোৱা হোৱাৰ পিছতেই এয়া দিবলৈ লৈছে মহাপ্ৰসাদ, মানে ভাত। আমাৰ ভকতীয়া সমাজত ইয়াক ভাতক মহাপ্ৰসাদ বুলি কোৱা হয়। ময়ো কৈছোঁ এয়া মহাপ্ৰসাদ খাবলৈ আইসকল বাপসকল সকলোৱে খাবলৈ আৰম্ভ কৰিছে। আৰু অকণমান মই তাৰে ভিডিঅ' কৰি থৈছিলোঁ। খোৱা হৈ গৈ সকলোৱে ইমান ধুনীয়াকৈ খাইছে, সকলোৱে ভাল পাইছে। আৰু শেষত আমি এনেদৰে একপি ফটো উঠিলোঁ, ৰজকো উঠালোঁ আৰু ভিডিঅ'টো শেষ কৰিলোঁ। ধন্যবাদ।